চাওক মানে অনলি ওখানি চাম বেটাৰীটো একদমেই চাৰ্জ নাই চাৰ্জ কৰি থ'ব এনে খৰচ কিমান গৈছে এনে মানে বেক নাই ফুৰিকে নধৰিলে হ'ল আৰু এতিয়া উইণ্ডশ্বিল্ডটো লগালোঁ গাইছ নিউ উইণ্ডশ্বিল্ড ইয়াতে ৰাস্তা লেট হৈ গৈছে গাইছ এতিয়া মই মানে অলপমান কাম আছে কামটো কৰি লওঁ তাৰপিছত এটা ঠাইলৈ গৈ আছোঁ মানে সন্ধিয়াই হ'ব গাইছ কেইটা বাৰু বাজিল চাই লওঁ 4:46 হ'ল মানে 4:44 হৈ গ'ল মানে আবেলিত যি কি নহওক ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ গৈ থাকোঁ বাৰু কামটো কৰি লওঁ ফাৰ্ষ্ট তাৰপিছত মেইন ঠাইটোলৈ গৈ আছোঁ মানে কৈ আছোঁ ক'ত যাই আছোঁ মানে ৰাতি হ'ব নাইট গাইছ বাইকখন ইয়াতে আছিলে মানে ৰাতিপুৱা চলাইছোঁ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই আৰু আজি থৈছোঁ মানে ৰাইড এটা আছে ছানডে ৰাইড এইটো ভিডিঅ' দিয়া মানে গৈ আছোঁ এইটো ৰাইডত ছানডে ধামাকা ৰাইড হ'ব এইটো মানে বহুদিন এনেকুৱা ৰাইড কৰাই নাছিলোঁ মানে বেছি দূৰতো নহয় কিন্তু কৰা নাই তেনেকুৱা ৰাইড মানে বাইক বহুত হ'ব ৰাইড এনেকুৱা কথা ত' বাদ দিয়ক আগৰ ব্লগৰ কথা এইটো ব্লগত মেইন এতিয়া এইটো ব্লগ আজি কণ্টিনিউ হ'ব তাৰপিছত এইটো ব্লগ চাই থাকে মানে মই ৰাইডত ওলাই গৈ আছোঁ আৰু চখ পাই গ'লোঁ অকস্মাত ওলাই যোৱা খাই ন সেইকাৰণে আৰু সেইপিনে কংকনক ৰেডি হ'ব দিলোঁ বাৰু সিও যাব মোৰ লগত যাওঁকৈ আছে ক'ত যাওঁ বাৰু লাহেকৈ গম পাব একচুৱেলি টাইটেল থামনেলত গমেই পাই গৈছে চাগে নাজানো আৰু কি হয় ভিডিঅ'টো চ' মই এটা কাম আছে সেইটো কৰোঁ তাৰপিছত আৰু ওলাই যাম ধুনীয়াকৈ ৰাতি হ'ব গাইছ সেইকাৰণে অলপমান মটৰ ব্লগিং কৰি আছোঁ যিহেতু মটৰ ব্লগিং কৰিলে অলপ ভাল আৰু সেই বেয়া চক খাইছে ইহঁতে মানে বাইকখন আহিয়ে আছে হৰণটো দিছোঁ পূৰা চকিং হৈ গৈছে কি হ'ব মানে নিজৰে হাঁহি উঠি গৈছে গাইছ জোৰে আহিলোঁ বেলেগ কথা ওচৰৰ পৰা আহি হৰণ মাৰি দিছোঁ তাতে মানে চকিং কি হ'ব বাৰু যি কি নহওক এইপিনে ছানছেট হৈ আছে ধুনীয়াকৈ অলৰাইট গাইছ আহি গ'লোঁ আৰু বাইকখন কি ধুনীয়া লাগি আছে চাওক এইপিনে মানে ইয়াতে ৰাস হৈছিলে এইবাৰ প্ৰত্যেকবাৰে হয় বাৰু চ' বাইকখন মানে ধুইছিলোঁ কিন্তু ভিতৰৰখিনি একদম লেতেৰা হৈ আছে জাষ্ট এইখিনি ভাল হৈ আছে এনেই চালোঁ আৰু কিবা ভাল লাগি আছে বাইকখন কিবা এটা চেক্সি লুক এটা দি আছে চ' যি কি নহওক কামটো কৰিলোঁ এইখিনিত এনেই আহিছিলোঁ মানে চ' আগত এতিয়া গৈ থাকোঁ আৰু কামটো মানে এখন লেন্সখন মোৰ ল'ব লগা আছে লগৰে লৈ আছিলে মানে এনেকুৱা হয় আৰু মানে সিও লয় ময়ো লওঁ তাত তেনেকুৱা ব্ৰেক নাই ক'ত লেন্সখন পকেটত The next day সিদিনা ব্লগটো তেনেকৈ থাকি গ'ল গাইছ আজি কণ্টিনিউ হ'ব মানে যাওঁ বুলি ভাবিছিলোঁ যোৱা কথাও আছিল ৰাতি হ'ল আৰু ইপিনে বৰষুণো আহি গ'ল সেইকাৰণে যোৱা নহ'ল এতিয়া যাব লগা আছে এটা ঠাইত মানে মচলপুৰত যাওঁ ফাৰ্ষ্ট বাইকটো অলপমান মানে কাম আছে বাইকটো কিবা কিবি লগাই লওঁ দেখা পাব কি লগাওঁ আৰু অলপ কিবা কাম আছে চ' গৈ থাকোঁ এতিয়া গাইছ জালা গাইছ সেইটো জালা চাৰিআলি আৰু চিধা যাব লাগিব মচলপুৰ গ'লে এতিয়া মচলপুৰ যাব গাইছ মচলপুৰ আহিলে এইখিনি ঠাই মানে মোৰ ব্লগত দেখাই পায় মানে কিবা এটা ভাল লাগে ৰাস্তাটো আৰু চাৰিওপিনে গছ আৰু বৰ্তমানটো আৰু লাহেকৈ বসন্ত পৰিয়ে গ'ল বহাগ মাহ আহিয়ে গ'ল চ' এতিয়া যাব লাগে মই DO অফিচলৈকে DO অফিচত মানে অলপ কাম আছে আৰু সেইটো সোনকালে হ'লে ভাল আছিল গাইছ আৰু কামো আছে বাইকৰ সেইটো কৰি লওঁ তাৰপিছত আৰু বাইকৰ কামখিনি কৰিব লাগিব সেইটো আগত কৰিব লাগিব আৰু ইয়াতে কৌশিক দাৰ দোকানত সি নাই বাৰু কিবা কিবি আছে ইয়াতে নতুন ষ্টক কিবা কিবি আৰু চালোঁ কিবা কিবি আৰু গাইছ জাষ্ট আহিও পাইছোঁ মানে মোৰ উইণ্ডশ্বিল্ডখন চেঞ্জ কৰিব লগা আছে বোলে জাষ্ট আহি উইণ্ডশ্বিল্ডখন লগাবৰ কাৰণে মানে ওপৰত উঠাব চাইছোঁ বাইক ষ্টাৰ্ট নহয় আৰু গাইছ মানে বেটাৰী প্ৰব্লেম ভাগ্য ভাল ইয়াতে হ'ল কিবা এটা এতিয়াতো কিবা এটা কৰিব পাৰিম ন এটলিষ্ট আৰু যদি গাঁৱৰ মাজত মানে ৰাস্তাৰ মাজত পথাৰৰ মাজত হ'লে কি কৰিলে হয় তেনেকুৱা কথা চ' মানে ঠেলিলোঁ বহুত তিনিজনে কিন্তু নোৱাৰিলোঁ এইখন ঠেলাটো সম্ভৱে নহয় গাইছ চ' বেটাৰীটো চাৰ্জ দিওঁ যদি চাৰ্জ নলয় নিউ ফাটকা লাগিল আৰু গাইছ উপায় নাই ত' তেনেকুৱা এতিয়া অলপমান বাইকখন ৱাশ্বিং কৰোঁ তাৰপিছত উইণ্ডশ্বিল্ডখন লগাওঁ বেটাৰীটো একদমেই চাৰ্জ নাই চাৰ্জ কৰি থৈ দিলোঁ বাৰু কিবা হয় নহ'লে আৰু নতুন লগাব লাগিব আৰু এইপিনে উইণ্ডশ্বিল্ডখনটো ফাটি আছিলে লগৰকেইটাৰ কাৰণে লগোৱা নাছিলোঁ আজি আৰু নতুন লগাই দিম এইপিনে ফাটি গৈছে আৰু গাইছ এইখন বাইক চাওক
মানে অনলি ওৱান ইন চাম মানে এই বাইকখন বাইকখন আচলতে কি বাইক আছিল টিভিএস ষ্টাৰ চিটি আছিল চাইনে এক্সজস্টটো লগাইছে না এক্সজস্ট লগাইছো তাৰপিছত টেংকি চেঞ্জ তাৰপিছত হুইল চেঞ্জ টায়াৰ আগে পিছে চেঞ্জ কৰিছো হেন্ডেল বাৰ চেঞ্জ তাৰপিছত হেন্ডেল গাৰ্ড তাৰপিছত এইবিলাক প্ৰটেপাৰৰ এইটো আচ্ছা এনেকা ফগ লাইট লগাইছো আগত এনেকা আৰু এক্সট্ৰা কিবা এনেকা প্লেট চেট বহুত কিবা কিবি আছে মই চলালো এনে খৰচ কিমান গৈছে এনে মানে 25000 মান গৈছে 25000 মান গৈছে কিন্তু বাইকখন মানে কি ভাল লাগি আছে কিবা এটা কিন্তু মই চলালো গাইছ চাপৰ অলপ না চাপৰৰ কাৰণে অলপমান এনেকুৱা সাউণ্ডটো আছে সাউণ্ডটো এবাৰ দিছোন দি আছে আছে কাবাহি বালা সাউণ্ড গাইছ চলাই আছে এতিয়া মোৰ বাইকখন থৈ বাপৰে বাপ কেনেকুৱা যে লাগি আছে মানে নিজকে মানে চাপৰো চাউলো পুলিচে নধৰিলে হ'ল আৰু এতিয়া বেটাৰী চাব আহিছিলোঁ মানে চাৰ্জটো হৈ আছে তথাপিও বেটাৰীটো যদি পাওঁ লৈ যাম আৰু নিউ বেটাৰী লগাই ল'লোঁ আৰু কিমান চাৰ্জ দি থাকিম আৰু চাৰ্জ মানে আজি দিব ওলাইছিলোঁ পিছত টাইম নাই এতিয়া সেইটো এনৰ চেঞ্জ কৰিবই লাগিব তো সেইটো লগাই ল'লোঁ তাৰপিছত উইণ্ডশ্বিল্ডটো লগাই লগাই নিউ উইণ্ডশ্বিল্ড ইয়াতে এতিয়া নাম চাম লিখিব আছে পিছত বাৰু লিখিম আজি আৰু টাইম নাই মোৰ তো সেয়াই আৰু এতিয়া কিবা এটা খাব লাগে ফিউল আপ কৰিব লাগে আৰু ওলাই যাব লাগে এইটো লগাই উঠি ৱাছো কৰিব নোৱাৰোঁ টাইম নাই গাইছ 2 hours later আৰু আহি পালে ঘৰ গাইছ ভিডিঅ'টো আছিলে জাষ্ট নৰ্মেল এণ্ড চিম্পল ব্লগ যদি ভিডিঅ'টো কিবা এটা ভাল পাইছে অলপ জাষ্ট অলপ হ'লেও লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি থৈ দিব আৰু সদায় নিচিনা ৱাইজ কষ্টমাৰ কৰি আপোনালোকেও মৰম দি আছোঁ আজিলৈ বাই বাই গাইছ চি ইউ এগেইন নেক্সট ব্লগ এণ্ড নেক্সট বাই